हेलो बंधुসকল কি খবৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম টু মাই চেনেল তো এতিয়া আজি চাওক আমাৰ গাঁৱত হাতী সোমাই গোটেই অৱস্থা নাইকিয়া কৰি পেলালে গোটেই ঘৰৰ মানুহৰ ঘৰৰ সাইডে সোমাই কল চল ভাঙি আপোনালোকক মই দেখাই আছো চাওক এফালে চাওক পুৰা হাতী সোমাই আপোনাৰ গোটেই কল চল ভাঙি নষ্ট কৰি পেলালে এফালে সকলো নষ্ট কৰি পেলালে এই মানুহ ঘৰত এয়া সব খুৱাই পেলালে এইবিলাক কল চল সোমাই এয়া ৰাতিপুৱা গু পৰি আছে তেওঁলোকে থাকি থৈ গৈছে চবফালে পুৰা ভাঙি চিঙি এতিয়া এফালে সোমাইছিলে ন এইফালে পুৰা ভাঙি চিঙি অৱস্থা নাইকিয়া কৰি পেলালে এয়া এফালেও আছে গৰু ভাঙি চিঙি পুৰা কেইটা বজাত সোমাইছিলে এইফালে ভাঙি দিলে ন আৰু আহিছে ঘৰ চৰ চব ভাঙি দিছে 10টা বজাত সোমাইছে 2টা বজাত ৰাতি 2টা বজাত ওলাই গৈছে মোবাইল চাই আছো টাইমটো চাই আছো ফাৰ্ষ্ট মানুহবিলাক আহিবলৈ সোনকালে এইবিলাক হাতী চাতি হাতী বাবু খেতি দিব লাগে পুৰা ধান চানো হেৰি কৰি পেলালে চব সিঁচি পেলালে ধানে গোটাই থৈছিলে ইয়াত দেখিছে ধান চান খেতি একদম হাগি চিঙি চব অৱস্থা নাইকিয়া কৰি পেলালে পুৰা গোটেই অৱস্থা নাইকিয়া কৰি পেলালে এইফালে পুৰা একদম খুন্দা মাৰি ভাঙি শেষ কৰি পেলালে পুৰা তাকে এইবিলাক আপোনালোকে দেখিছে হাগি ছিগি পুৰা চব নষ্ট কৰি পেলালে আৰু এনেকৈ আহি থাকে মাজে সময় সোমাই থাকে আৰু এইবাৰ আৰু বেছি নষ্ট কৰিছে বহুত এইফালে চব ভাঙি চিঙি চব গছ এইফালে এইডোখৰত গু পৰি আছে এইফালেতো কলটো একদম পুৰা আধা দি শেষ চ' সেইকাৰণে ঘৰ ভাঙি চিঙি চাফ কৰি পেলালে চ' এইখিনিতে এটা অনুৰোধ ফৰেষ্টৰ মানুহবিলাক সোনকালে আহি পুৰা ক্লিয়াৰ কৰক ভাল কৰক সেয়াই তো সেইখিনিয়ে ব্লগটো আজি আছিলে এনেকৈ ভাঙি ভাঙি অৱস্থা মই ধান কঢ়িয়াবলৈ আহিছিলোঁ চ' ধান কঢ়িয়াই আহোঁতে দেখি গম পালোঁ কিছু কথা হাতী বাবু আহা চ' সেইকাৰণে কৈছোঁ তেতিয়াহ'লে তো ঠিকে আছে বন্ধুসকল এতিয়া মই পথাৰৰ পৰা আছোঁহি পথাৰলৈ আহি যি দেখিছোঁ আচৰিত চব ধান পুৰা কাটি থোৱা ধান চব সিঁচি পুৰা অৱস্থা নাইকিয়া কৰি থৈছে আৰু জেগাই জেগাই আছে আৰু জেগাই জেগাই ইয়াত চব বাবুৱে সিঁচি চব তহিলং কৰি থৈছে আপোনালোকে দেখিছে সেয়া সকলো চব সিঁচি পুৰা সোমাই সিঁচি চব ইয়াত তহিলং কৰি থৈছে ধান পুৰা চব কাটি থোৱা ধানো সিঁচি তহিলং কৰি থৈছে আৰু এয়া তেওঁলোকৰ গু পৰি আছে দেখিছে সকলো তহিলং কৰি থৈছে এইফালৰ পৰা সোমাই এনেকৈ সোমাই পুৰা চব ধান সিঁচি মিচি কৰি থৈছে উপায় নাই যিকেইটা আছে সেইকেইটাকে লৈ যাব লাগিব আমি আৰু ইয়াত দেখিছে তেওঁলোকৰ গু এইফালে পৰি আছে সকলোতো চব ধান শেষ তৈয়াৰ দেখিছে গু পৰি আছে চ' বন্ধুসকল কি কৰিম আৰু উপায় নাই যিকেইটা ধান আছে সেইকেইটাকে লৈ যাব লাগিব আৰু আমাৰ গাঁৱত বহুত হাতী বাবুৰ উৎপাত চলি আছে চ' সেইকাৰণে সকলো যিকেইটা আছে ধান সেইখিনি নিব লাগিব চ' সকলোকে ফৰেষ্টক এটা অনুৰোধ তেওঁলোকে সোনকালে আহি আমাৰ তাৰ পৰা হাতীবিলাক ধুনীয়াকৈ ছেফ ভাল জেগালৈ লৈ যাব লাগে একচুৱেলি তেওঁলোকে আহিছে এটাৰ কাৰণে তেওঁলোকে আহিছে কাৰণ এই খাদ্যৰ অভাৱত তেওঁলোকে ওলাই আহিছে অভয়াৰণ্যৰ পৰা বা পাহাৰৰ পৰা তেওঁলোকে সেইকাৰণে কৈছোঁ তেওঁলোকৰ খাদ্য গছ গছনি কাটাৰ ফলত এনেকুৱা পৰিস্থিতিও হয় তো সকলো ইমানতে এই যিকেইটা আছে গোটেইকেইটা বুটলি লৈ যাওঁ চ' বাই বাই টিল দেন
সকলো ভালে থাকক, সুস্থ থাকক। বাই বাই, চি ইউ।